2025 আমাৰ LP, UP আৰু সেকেন্ডাৰী গোটেইখিনি মিলাই প্ৰায় 8,500 পোষ্ট খালী হৈ যাব 31 মাৰ্চলৈকে। গতিকে আমি 31 মাৰ্চলৈকে ৰখি নাথাকি আমি যদি এতিয়াই বিজ্ঞাপন দিওঁ তেতিয়াহ'লে খালী হোৱাৰ লগে লগে সেই সময়ত আমি তেওঁলোকক নিযুক্তি দিব পাৰিম। গতিকে সেই বিজ্ঞাপনটো মানে খুব সোনকালে প্ৰকাশ পাব আৰু মই বিজ্ঞাপনটো যেতিয়া প্ৰকাশ পাব সকলোৱে আবেদন কৰিব পাৰিব। একে সময়তে ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰতো চলোৱা হ'ব বিশেষ অভিযান, যাৰ বাবে ইতিমধ্যেই কাম আৰম্ভ কৰিছে শিক্ষা বিভাগে। মুখ্যমন্ত্ৰীয়ে কোৱাৰ ধৰণে চৰকাৰে বান্ধি দিয়া চৰ্তৰ ভিত্তিত হ'ব নিয়মীয়াকৰণ। আমি এটা স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ কৰিব বিচাৰিছোঁ LP, UP, য'ত অনলি কণ্ট্ৰেকচুৱেল টিচাৰ, কৰ্মৰত কণ্ট্ৰেকচুৱেল টিচাৰসকলেহে আবেদন কৰিব পাৰিব, বেলেগে আবেদন কৰিব নোৱাৰে। এই প্ৰক্ৰিয়াটো খুব সোনকালে আৰম্ভ হ'ব। একেধৰণে আমাৰ যিসকল হাইস্কুলত এডিশ্যনেল কণ্ট্ৰেকচুৱেল টিচাৰ আছে তেওঁলোকৰ কাৰণেও একেধৰণৰ এটা স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ দ্বাৰা তেওঁলোকৰ চাকৰিসমূহ নিয়মীয়া কৰাৰ আমি ব্যৱস্থা কথা বিবেচনা কৰিছোঁ। খুব সোনকালে সিদ্ধান্ত গ্ৰহণ হ'ব। ইয়াৰ লগতে